সানডে অন চাইকেল বা চাইকেল ডে প্ৰত্যেক চানডেত যদি এবাৰ চাইকেল চলালে তো এটা অভ্যাস হৈ যায় আৰু চাইকেল চলোৱাটো অকল চলোৱাৰ নামত চলোৱা নহয় চাইকেল চলোৱাটো এটা ফিজিকেল এক্সাৰচাইজ হয় আৰু আমাৰ চাইকেলৰে যদি অভ্যাস হয় তেতিয়াহ'লে আমাৰ যিটো প্ৰাকৃতিক গেছ যিটো আমাৰ পেট্ৰলিয়াম যিটো আমাৰ লাহে লাহে শ্বৰ্টেজ হ'বলৈ আহিছে ইয়াৰো ছেভিংছ হয় তো हर आधा घंटा हर रस एक क्या बोलता है মানে এইটো এটা স্বাস্থ্যৰ এটা দোষ প্ৰত্যেক দিনত যদি আধা ঘণ্টা আপুনি সময় দিয়ে সাইক্লিং কৰে বা আপুনি এক্সাৰসাইজ কৰে এই আপোনাৰ শৰীৰৰ এটা দোষ হয় হেতুকে এইটো মনত ৰাখি আজি আমি সবে যদি সাইকেলৰ অভ্যাস কৰে নিজৰ স্বাস্থ্যৰ প্ৰতি খুব নজৰ ৰাখি বৰ্তমানৰ যেটো মানে পলিউশন ইয়াৰ লগত স্বাস্থ্যৰো যুঁজ হৈ গ'ল আৰু অৰ্থনৈতিকভাৱে এটা স্বাৱলম্বী হোৱাৰ এটা সমাজক এটা প্ৰশিক্ষণ দিয়া হয় হেতুকে আহ্বান জনাইছোঁ সবে অভ্যাস কৰক নিজৰ সুস্বাস্থ্য ৰখাৰ কাৰণে আপোনাৰেই দায়িত্ব হয় সবে যাতে সুস্বাস্থ্যৰ প্ৰত্যেকজনেই এজন সুস্বাস্থ্যৰ গৰাকী হ'ব পাৰে তাৰ কাৰণে প্ৰত্যেকজনেই এই অভ্যাসটো কৰক এইটো মই আহ্বান কৰিছোঁ আজিৰ এই পবিত্ৰ দিনত